আজি বনাব লৈছোঁ কলপচলাৰ সৈতে লোকেল মুৰ্গী। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। তাৰ বাবে প্ৰয়োজন আমাক এই কলগছৰ যিটো একেবাৰে কোমল অংশ সেইটো ল'ব, লৈ পেলাই এনেদৰে মিহি মিহিকৈ সৰু সৰুকৈ কাটি ল'ব। তাৰপিছত এটা গিলাচ ল'ব, গিলাচ লৈ পেলাই ধুনীয়াকৈ পেলাই এইখিনি ইয়াৰ ওপৰত মাৰিব গিলাচটোক। তেতিয়া কি হ'ব, আপোনাৰ মিহি মিহি হ'ব সৰু সৰু, আৰু মাংসখিনিও কলপচলাৰ দৰে সৰু সৰু মিহি মিহি হ'ব লাগে, ডাঙৰ হ'ব নালাগে। মাংসখিনি এনেদৰে সৰু সৰু মিহি মিহিকৈ একেবাৰে কুটি লৈছোঁ। তাৰপিছত আপোনালোকে কেৰাহী এখনত তেলটো গৰম হ'ব দি পেলাই শুকান জলকীয়া, পাঁচফোৰণ, লং, দালচেনি এইবোৰ দি দিব। অলপ সেইখিনি ৰঙা হোৱা যেন পালেই তাত পিঁয়াজ দি পিঁয়াজখিনি অলপ ফ্ৰাই কৰি ল'ব। পিঁয়াজখিনি অলপ ফ্ৰাই কৰি হোৱাৰ পিছতেই হালধি আৰু আদা ৰচুন তাত দি দিব। এইখিনিও অলপ সময় ফ্ৰাই কৰি ল'ব। ফ্ৰাই কৰি লোৱা হোৱাৰ পিছতে ইয়াত আমাৰ যিখিনি মাংস আছিল মাংসখিনি দি দিব। মাংসখিনি দি অলপ সময় মাংসখিনি ফ্ৰাই কৰি লৈ পেলাই তাত আপোনালোকে যিখিনি আমি কলপচলা দি থৈছিলোঁ মিহি মিহিকৈ সেইখিনি ঢালি দিব। এয়া কলপচলাখিনি ঢালি দিলোঁ আমি মাংসখিনিৰ লগত, আৰু এইখিনি অলপ সময় লৰাই পেলাই ঢাকি থ'ব 5 মিনিট 10 মিনিটমান কম জুই দি পেলাই। তাৰপিছত সিজা যেন পালেই আপোনালোকে অলপ অলপ জোখ অনুপাতে নিমখটো দি দিব, কাৰণ প্ৰথমতে নিদিব কাৰণ কমি যায় পিছলৈ কলপচলাটো যিহেতু, সেইকাৰণে শেষত দিব। তাৰপিছত শেষত একেবাৰে বিলাহী দি দিব। আপোনালোকে ইচ্ছা কৰিলে মছলাও দিব পাৰে, আমি মছলা ব্যৱহাৰ কৰা নাই। আপোনালোকে যিটো মছলা ভাল পায় সেইটো মছলাও দিব পাৰে, গৰম মছলাই হওক, লাল মিৰ্চেই হওক, যি হওক। আৰু এনেকৈ অলপ সময় আৰু 5 মিনিটমান কম জুই দি পেলাই ৰাখি দিব। তাৰপিছত আমাৰ ৰেডি হৈ গ'ল ধুনীয়াকৈ কলপচলা। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।